আৰু দিনৰ আজি মানে কিছুমান নিউজ লাইভ চাইছোঁ, কিছুমান বাতৰি চাই আছোঁ, চবেই চব কথা কৈছে। কিন্তু এটা কথা আহে, ইয়াত যি নেকি চবেই জানে এতিয়া বিজেপিটো চবেইতো বিজেপি জিকি আছে। কিন্তু এটা কথা, জুবিন দাই ন্যায় পাব হ'লে বিজেপিক আঁতৰাব লাগিব, তেতিয়াহে মানে ন্যায়টো পোৱা যাব। বেছিকেনে এইটো মই ক'ব নাযাওঁ, মামাই প্ৰতিদিনাই প্ৰতিটো কথা ক'ব, প্ৰতিটো বাণী ক'ব। আৰু যি নেকি এই বাণীটোত অকল ক'বলৈ গ'লে মামাই ন্যায় দিম এইটো ক'ব। কিন্তু আমাক সেইটো প্ৰয়োজন নাই। যদি মামাই ন্যায় দিব নোৱাৰে তেতিয়াহ'লে এইটো ৰাইজৰ হাতত গতিয়াই দিব লাগে। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এতিয়া জেলত ভৰাই থৈছে, চবেই জানে এইটোৰ জৰিয়তে মই ক'ব বিচাৰোঁ আপোনালোকক যে ইয়াত মানে জুবিন দাক আমাৰ অসমত মাৰিব নোৱাৰিছিলে, যি নেকি তেওঁক ছিংগাপুৰত লৈ গৈ মাৰিছে। সেইটো কথাটো ক'বলৈ গ'লে অসমত কেলৈ মাৰিব নোৱাৰে, অসমত জুবিন দাৰ পাৱাৰটো বেলেগ আছিলে আৰু গোটেই ৱৰ্ল্ডতে পাৱাৰটো বেলেগ জুবিন দাৰ। কিন্তু ছিংগাপুৰত লৈ গৈ যেতিয়া তেওঁক নেকি মাৰিলে, এইটো ক'বলৈ মাৰিলে বুলিয়ে ক'ব লাগিব এতিয়া। আৰু তেওঁকতো মাৰি দিলে, মাৰি দিয়াৰ পাছত এতিয়া মেইন কথাটো হ'ল তেওঁক এতিয়ালৈকে তেওঁলোকক শাস্তি দিয়া নাই। শাস্তি কি, জেলত ভৰাই থৈছে আৰু খাবলৈ পূৰা হেভি দিছে। মোৰলেখীয়া মানুহ থকাহেঁতেন তেওঁলোকক ৰাস্তাৰ মাজত আনি মই পিটিলোঁ হয়, এইটো ডাইৰেক্ট চিধা কথা। আৰু মই এটা নতুন ক্ৰিয়েটৰ, মই ইমান মানে হেৰি দি পিনে মই ভিডিঅ' নবনাওঁ। কিন্তু মই এইটোৰ জৰিয়তে মই এইটো ক'ব খুজিছোঁ, যদি তেওঁলোকে ন্যায় দিব নোৱাৰে তেতিয়াহ'লে ৰাইজৰ হাতত গতিয়াই দিয়ক। এইটো ভিডিঅ' মই আজি নহয়, বহুত দিনৰ আগত বনাবলগীয়া ভিডিঅ', কিন্তু মই আজি বনাইছোঁ। এই ষ্টেপটোৰ জৰিয়তে মই অকল এইটো কথা বুজাইছোঁ যে মানে জুবিন দাক এইটো মাৰ্ডাৰ কৰিছে আৰু তেওঁক বিয়েৰৰ বটলত এইটো নিচাজাতীয় বস্তু তেওঁক আজিৰ পৰা নহয় অত দিনৰ পৰা খুৱাই আছে। মোৰ সম্ভৱ এইটো হ'ব পাৰে মানে, যি নেকি এই ভিডিঅ'টোত এটা কথা ক'বলৈ গ'লে, ভাল কিবা এটা কথা ক'বলৈ গ'লে জেল হৈ যাব, কিবা হৈ যাব, সেইটো আমি ভয় নকৰোঁ। আৰু এইটো ছ'চিয়েল মিডিয়াত কোনো ধৰণে কোনো ভয় কৰিব নালাগে হিচাপ, চবেই বনাব লাগে। ভয় কৰি আজিকালি একো লাভ নাই, জেল হ'ব বেল হ'ব কি হ'ব। যোনকেইটা মানুহ যি নেকি একো কথা নাজানে তেওঁলোকক এনে জেলত ভৰাব, যোনকেইটা মানুহ মেইন তেওঁলোকক এতিয়ালৈকে জেলত ভৰাই থৈছে কিন্তু শাস্তি দিয়া নাই। মোৰলেখীয়া মানুহৰ কাৰণে মই আজি অসমত যদি ইমান কথা হৈ আছে, তেওঁলোকক পাব্লিকৰ হাতত দিব লাগে, পাব্লিকে যি কয় কৰিব দিব লাগে। যদি একো কৰিব নোৱাৰে তেতিয়াহ'লে ক'ৰবাত গৈ থাকোঁতে শ্বুট কৰি দিলে হ'ল দেখোন। শ্বুট কৰিবও নোৱাৰে, মাৰিবও নোৱাৰে, একো কৰিব নোৱাৰে, তেতিয়াহ'লে ৰাজনীতি বিজেপি কি কৰি আছে এতিয়াতো অহা বছৰটো আকৌ ইলেকশ্যন আছেই, এইটোতো দেখা যাব। আৰু এতিয়াতো যদি ভাল কাম নকৰে অহা বছৰলৈ কোনে তেওঁলোকক ভোট দিব, কোনোতো ভোট নিদিয়ে। সেইটো জৰিয়তে কথা, ৱৰ্ল্ডত এনেকুৱা এজন মানুহ যোনজনে 40টা ভাষা 40টা গান গাইছে। এইটোতো আমাৰ অসমততো 100 বছৰৰ পাছতো এইটো হ'ব নোৱাৰে, কেলৈ জুবিন দা লিখা কোনো নহয় আৰু কোনো হ'বও নোৱাৰে। জুবিন দা মেইন কথাটো কৈছোঁ, জুবিন দাই কাহানিও কাকো মিছা কথা নকয় আৰু জুবিন দাই দুখীয়া মানুহক বহুত সহায় কৰিছিলে। কিন্তু তাৰে মাজতে কিছুমান চৈতান, মানে যেনেকৈ ক'বলৈ গ'লে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত ডাইৰেক্ট চৈতান বুলি কৈছে। তেওঁলোকে তেওঁক বিগ ফান কৰাই দুৰ্বল কৰি দিলে, তথাপি তেওঁ হাৰ মানি দিয়া নাছিলে। কিন্তু লাষ্টত গৈ তেওঁক উপায় নাপায় মাৰি দিলে। তেওঁৰে পইচা লৈ, তেওঁৰে পইচা কিবা খাই মেলি আকৌ তেওঁকে মাৰিছে। জুবিন দাই বিশেষকৈ ক'বলৈ গ'লে এইকেইটা কুকুৰ পুহি আছিলে আৰু এই কুকুৰকেইটা মানে বহুত ডেঞ্জাৰ, য'ত নেকি অকল ভুককৈ ভুকিব আৰু মাৰ্ডাৰ কৰিলে। এতিয়া পাব্লিকৰ হাতত পালেতো সিহঁতিতো ঘোঁৰা পিটন খাব। সেইকাৰণে যদি পুলিচ প্ৰশাসনে চাই আছে ভিডিঅ'টো, ডাইৰেক্ট শ্বুট কৰি দিয়ক, নহ'লে পাব্লিকৰ হাতত দিয়ক। এইটো ভিডিঅ'ৰ জৰিয়তে মই অকল এইটোৱে বুজালোঁ আৰু তাত মই বেছি কথা ক'ব নাযাওঁ। আৰু ভিডিঅ' এইটো মই কাইলৈ বনাম, সেইটো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। সেইটোতো মই ভালকৈ ভিডিঅ' বনাব লাগিব মানে। এতিয়া এইটো নতুন পেজ ন, আজি নতুন ভিডিঅ'। তো গাইছ ইমানখিনিতে বাই বাই।